পিটিকা দিয়া এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল মই হিমাশ্ৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাটো ইমান এটা ভাল নহয় অকমান কাহ হৈ আছে কাহ ভালেই কাহ হৈ আছে তথাপিও আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে মোৰ সৰু ফেমিলিটোক শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যেহেতু শিৱৰাত্ৰি হয় খুৰাহঁতৰ ঘৰতো শিৱৰাত্ৰি মানে পাতিছে তালৈকে গৈ আছোঁ সেই চিম্পল কুৰ্তা এটা পিন্ধিছোঁ এনো আৰু পেণ্ট মানে এই আৰু ব্লেক পেণ্ট এটা পিন্ধিছোঁ মানে আজি মই পূজা চূজা কৰিবলৈ নোৱাৰোঁ সেই আৰু ছোৱালী মানুহৰ কিছুমান সমস্যা থাকে সেয়াই আৰু ভাবিছোঁ খুৰাহঁতৰ ঘৰলৈকে গৈ আছোঁ আৰু ব্লগ এটা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো দেউতা অঁ মাতিছে দেউতাই অঁ এয়া খুৰাহঁতৰ ঘৰত আহি পাইছোঁ দুৱাৰমুখত কিমান ধুনীয়াকৈ চাকি লগাই থৈছে দুটাল কলপুলি পৰি থৈছে গৰু এটা ৰখি আছে শিৱ বাবা আহি আহিছে নন্দী আহি পাই বহিছোঁ এয়া খুৰাহঁতৰ ঘৰ আৰু আমাৰ ককা আইতাহঁতক দেখাই আছোঁ আমাৰ আইতা আৰু ককা এইজনী আমাৰ পেহী আছিলে এইজন আমাৰ খুৰা কিয় আমাৰ ঘৰৰ কুকুৰ হয় আমি অহাৰ কাৰণে কিয় আমাৰ লগত গুচি আহিছে বাবলি আহ আহ বাবলি আহ কি হ'ল বাবলি হা গুচি দৰা দৰা তই বহি মানে সঁচাকৈ ভাল লাগিছে চাদৰযোৰ পিন্ধি ল'লোঁ মানে কথাটো কি হ'ল যে কিছুমান অসুবিধাৰ কাৰণে মেখেলা চাদৰযোৰ পিন্ধিবলৈ নোৱাৰোঁ বুলি কৈছিলোঁ কিন্তু খুৰীয়ে ক'লে যে একো নহয় নামত বহিলেও পিছৰ ফালে তই এনেকৈ জিন্স পিন্ধি অলপ বেয়া দেখি পেণ্ট পিন্ধিলে সেইকাৰণে খুৰীৰ পৰা এনেকৈ মেখেলা চাদৰ দিছে পিন্ধিছোঁ ভাল লাগিছে মোৰ কালাৰটো মই এনেই মেখেলা চাদৰ পিন্ধি ভাল পাওঁ এই বৰ্তাহঁতৰ ঘৰত আছোঁ এই আমাৰ বৰ্তাৰ ছোৱালীজনীয়ে তাই লুমিৰো জিকিছিলে মানে এই আমাৰ দাদাই বনাই আছে পায়স আৰু সেইফালে ধুতি পিন্ধি বনাই আছে খুৰায়ে প্ৰসাদ মানে আৰু ভাতৰ যিটো ভাতিটো বনাই আছে আৰু মই আহিছোঁ ওচৰতে আমাৰ তিনিনাথ মন্দিৰ এটা আছে তালৈকে অকণমান আহিছোঁ ভিতৰত সেৱা কৰিব নোৱাৰোঁ কিন্তু বাহিৰৰ পৰা এনেই অকণমান সেৱা কৰিম আৰু আৰু এতিয়া চবেই নামত বহিব ওলাইছে মই অকণমান পিছৰ ফালেই বহিছোঁ বাৰু ময়ো নাম গাম অকণমান
নামৰ মাজতে এইজনী আমাৰ পোৱালিটো দেখাই দিওঁ এবাৰ এটা পোৱালি কি খাইছা মোক দিয়া দিয়া নাই দিয়া 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 খা ক'লে ভাল লাগে মই খাওঁনে আৰু এতিয়া চবেই মানে পুষ্পাঞ্জলি দিব পুষ্পাঞ্জলি দিয়াৰ আগত কিবা ব্ৰাহ্মণে কিবা কৰি লয় ন কিবা শুদ্ধ চাউল দি কেনে নাজানো কি কৰে তাৰপাছত আৰতি হ'ব আৰতিৰ পিছত চবেই আশীৰ্বাদ ল'ব তাৰপিছত প্ৰসাদ খোৱা হ'ব তাৰপিছত পূজা সেনেকৈ শেষ হ'ব আৰু হোম চোম পূৰা হৈ গ'ল চাউল মাথা পুষ্পাঞ্জলি পুষ্পাঞ্জলি দিয়াৰ কাৰণে গৌৰী নারায়ণী নমস্তুতে নমো নিত্যং শ্রী বিজয় কল্যাণ মঙ্গল সুমন্তি নমো শিবে নমো শিবায় নমো এইজনী হ'ল আমাৰ জিয়ানচি তাইক চাগে আপোনালোকে আগৰ ভিডিঅ'বিলাকতো দেখিছে কি যে কৰি থাকে মানে চব জানে কি যে বিক্ৰমা কেনেকে খোজকাঢ়ি দেখাই দিয়া চবকে সেৱা কৰিব এতিয়া পাৰিব চবকে সেৱা কৰি ফুৰিছে আৰু এতিয়া মানে ভাত খাবলৈ আহিছোঁ প্ৰসাদ চসাদ খোৱা হৈ গ'ল আৰু সেয়া বহিছোঁ লগতেই আমাৰ অকণমানি জিয়ানচিজনীও বহিছে এয়া ভাজি আৰু এই মাছ ভাজাৰ মানে মাছৰ ফ্ৰাই আৰু লগত মাটি দালিৰ লগত ছাগলী মাংস দি কেনে বনোৱা হৈছিলে সেয়া আৰু প্ৰসাদ চসাদ খাই আহি ঘৰলৈ আহিছোঁ এই দৌলগোবিন্দ মন্দিৰ আমাৰ ঘৰ ইফালেদিয়ে যায় আৰু আজি ভ্লগটো ইমানখিনিয়ে আছে যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পাৰে